তুমিতো তাৰ ভাল বন্ধু আছিলা এইবোৰ কেনেকৈ হ'বলৈ পালে বাৰু খুৰী আপুনি ধৈৰ্য ধৰকচোন মই মোৰ সন্তানক সেইটো অৱস্থাত কেনেকৈ চাম বাৰু তুমি মোক সকলো কথা খুলি ক'ব লাগিব কৈছো শুনক তেন্তে খুৰী কি কৰি আছা এয়া কলেজলৈ বহি আছোঁ মৰিছা ওলাই হোৱাই নাই জানা তুমি আজি কলেজ যাব নাই এই ওলাইছো বুলি কিমান তুমি পাবাগে আজি তোমাৰ সোনকালে পামেহি পাছবেলা ক্লাছবোৰ নাই তেনেকৈ আৰু যাওঁ হৈ দেৰি হৈছে ঐ শুনাচোন মই এতিয়া যাওঁ হা আহি পেলাই তোমাক ফোন কৰিম ঠিক আছে হ'ব দিয়া হেল্ল' 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 এইটো শুই থাকিলে হ'বলা ঐ ক'ত আছ তই ঘৰতে আছো তই ক'ত আছ ঘৰতে আছো অলপ ওলাই যাওঁ ব'ল দে গাড়ী তেল চেল নাই আৰু ওলাই যাব মই নহওঁ তোৰখন লৈ আজি যাব পাৰিম আৰু অঁ হ'ব দে মোৰ বাইকে লৈ যাম ঐ হ'ব দে মোৰ ফোন এটা আহি আছে হেল্ল' কাৰ লগত মিটিং আছিলে তই এই কাৰো লগত নহয় সুৰজিতে ফোন কৰিছিলে অলপ ওলাই যায় বোলে সি যাওঁ নে কি যা যা গৈ থাক কি কৰি আছিলো ইমান দেৰি মই অলপ দেৰি হ'ল জান কৰিবি দেই তই মাইকিনিকে তোক চেক কৰি চাবহে লাগিব ইমান দেৰি লাগে তহঁতৰ বেছি কথা খবৰ পৰিব দেৰি হৈছে গৈ তহঁতৰ পঢ়া শুনা কি চলিছে চলি আছে আৰু তহঁতৰ বাকীবোৰ ঠিকে আছে ফিজিক্সে মাথা বেয়া কৰিছে আৰু তাকে তহঁতৰহে ভাল আৰ্টছৰ ষ্টুডেণ্ট আমাৰ এই পৰীক্ষাত নম্বৰ নিলিখিলেও দিয়া আকৌ আমাৰ কিতাপৰ চনা পাত লিখিবলৈ ওলাইছে নি যিটোৱে কথাবোৰ কয় ন ব'ল দত্তৰ কলেজত যাওঁ এই ৰচোন ফোন এটা কৰিম বুলি কৈছিলে ব'ল ব'ল এই ব'ল আপোনাক The person you have called is speaking to someone else. You can wait or call. কি হ'ল নকৰিলি যে The number you are calling is either switched off or not reached.
The person you have called is speaking to someone else. You can wait or call again later. आपने जिस व्यक्ति को कॉल किया है वह अभी दूसरी कॉल पे व्यस्त है. कृपया प्रतीक्षा करें या कुछ समय बाद कॉल करें. आपने कॉल करा व्यक्तिगৰাকীয়ে অইন কি কৰি আছে? এই কিবা এটা লিখি আছিলোঁ কোৱা কি কৰিছা হোটেলৰ পৰা ফোনটো লগাই আছোঁ কাৰ লগত উঠি আছিলা এই মায়ে ফোন কৰিছে সঁচা কৈছাতো সঁচা আবেলি কাৰ লগত উঠি আছিলা আবেলিতো মই ফোন লগাই আছোঁ তোমালৈ তুমি কি মোক সন্দেহ কৰিছা নেকি ঘৰৰ পৰা বাহিৰৰ ৰুম এটালৈ ছোৱালীজনী আছোহি ঘৰৰ মানুহটোৱে চিন্তা কৰি ফোন এটা কৰিবই ন অকল কি তোমাৰ লগত কথা পাতি থাকিম নেকি কি হ'ল কমোৱা অলপ শুনিছোঁহে কথাটো হ'ব দিয়া কোৱা ঐ মনীষা এই শুব আহিলে লাইটটো অফ কৰি দিবি হা হ'ব দে থেংক ইউ নোকোৱা হ'লেও হয় মোকো সুধিলা দিলোঁ মোকো কেতিয়াবা দিবা থেংক ইউ ক'লেতো মানুহে ৱেলকামে কয় ই দেখোন লেকচাৰ দি দিলে বে ঐ যাওঁ ব'লা ক্লাছ দেৰি হ'ব নহ'লে ন তুমি থাকা হা মই যাওঁ বাই এইজনী দেখোন অনন্যা এইটো আকৌ কোন ৰচনীয়ালৈ ফোন এটা কৰিছ হেল্ল' ক কি কৰি আছ তই গেম থ তোৰ গাৰ্লফ্ৰেণ্ড বেলেগৰ লগত ঘূৰি ফুৰিছে কি ক বে ভালটো কৈ নাথাকে পিছা এনি টাইম ধেমালি নহয় আৰে শপত কৈছোঁ বে সঁচা মই নিজ চকুৰে দেখিছোঁ এতিয়া মুখৰ আগতে পাৰ হৈ গৈছে কি ক হয় নেকি ৰচোন তেতিয়াহ'লে মই তাই ফোন এটা কৰোঁ হ'ব দে তই ফোনটো ৰাখ হ'ব দে তই ফোন কৰ দে number you are calling is either হেল্ল' কোৱা
হ'ব মই আৰু তোমাৰ লগত ৰিলেশ্যনত থাকিব নোৱাৰো মোক ব্ৰেকআপ লাগে মই আৰু একো বুজিবলৈ নাই মুঠতে মোক ব্ৰেকআপ লাগে আজিৰ পৰা তোমাৰ আৰু মোৰ মাজত একো নাই মোক আৰু ফোন কৰি ডিষ্টাৰ্ব কৰি নাথাকিবা হেল্ল' হেল্ল' বাবা কি হ'ল তোৰ একো হোৱা নাই মা চাহ একাপ দিয়াচোন মোক ফটকে ইয়াৰ কোৱা যে কি হ'ল খুৰী কোৱাচোন খুৰী ই আছে নে লগত ভিতৰতে আছে যোৱা ঠিক আছে বাৰু এই খোপা এনেকে নেখায় অ' বহুত ভাল পাওঁ বে তাই মোক কিয় এনেকুৱা কৰিলে তই এইবোৰ কৰিলে তাইক পাহৰিব পাৰিবি জানো আৰু অহা মাহৰ পৰা পৰীক্ষা আৰু তই এইবোৰ নতংকি কৰি আছ পাগল হৈছ নেকি বাৰু ভাল পাইছ জানিছো কিন্তু তাই অলপ বুজি পাচোন বুজি পা ৰ মাৰে ফোন কৰিছে হেল্ল' খুৰী কওক হেল্ল' আমাৰ বাবাটো তোমাৰ লগত আছে নি বাৰু খুৰী সি মোৰ লগতে আছে তালে ফোনটো লগাই আছো তহঁত মই ফোনটো লগা নাই সি আজি আমাৰ ঘৰতে থাকিব মোক ক'ব কৈছিল খালি মই পাহৰিয়ে থাকিলোঁ হয় নেকি ইমান সময় খবৰ দিব পৰা নাই বাৰু তোমালোকে বাৰু মই ভাত বনাই দিলো নহয় তাক ফোনটো দিয়াচোন সি বাথৰুম গৈছে এতিয়া হ'ব দিয়ক তাক দিলে যে ফোনটো মাৰে ফোন কৰি আছে আৰু তই এইবোৰ কৰি আছ কি যে হ'ব তহঁতৰ আৰু বুজি পাচোন হ'ব দে এতিয়া বল বল বল
থৈছ আজি আকৌ তোক দতল এখনত বিচাৰি ফুৰিছোঁ মই তই আকৌ ইয়াত আছই বহি তাৰ মানে তই আজিও মাল খাইছ খাইছোঁ কি হ'ল তোৰ তাতে নিজক ধ্বংস কিয় কৰিছ কথা ক'বলৈ আহিছোঁ মই তাইক ভাল পাওঁ মই ধ্বংস হৈ যাম গম পাইছোঁ হ'ব দে ঘৰলৈ বল দিয়া বল ঘৰলৈ বল নাযাওঁ ফালু নকৰিম নাযাওঁ মই বল এই ৰ মই নাযাওঁ মই ইয়াত থাকিম তই বুজি নাপাও কিয় বল মই ইয়াত থাকিম মই ঘৰলৈ নাযাওঁ বল ঘৰলৈ বল পাৰিবি নে ঘৰ যাব মোৰ মই থৈ আহোঁ মোৰ বাইক থৈ যাওঁ ভালকে যা